খবৰদাৰ পইচা দি ঘোষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লাইবিলিটিটো মই হাত নিদিম ব্লকত ভাইচ প্ৰেচিডেণ্ট আছিলে সি মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে কথা সেইটো আৰুতো আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে কাজলগাঁও নিচিমা 14 চিৰাং 13 নম্বৰ চিৰাং আৰু আহিব আৰু 40 জন আছে বুলি আমাক জনাইছে টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত BPF দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে যেহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা মুঠতে চাকৰি নহ'লেও কিবা এটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে সিদ্ধান্ত লোৱা আছে ইউজি ব্ৰহ্মৰ কাহিনীটো মই কম আপুনি ঘৰ বনাওকচোন একটা ভাল একটা ঘৰ যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে ঘৰটো বিৰাট ভালকৈ হ'ল বনোৱাটো আহি পেলাই কি ক'ব জানে এই দৰ্জাটো এইফালে হ'ব নালাগিছিল এইফালে হ'ব লাগিছিল এনেকুৱা কোৱা মানুহ জানে জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকজন ইউজি ব্ৰহ্মৰ কাৰণে ই কি ক'ব জানে কালাৰটো এইটো হ'ব নালাগিছিল এইটোহে হ'ব লাগিছিল এনেকুৱা কোৱা মানুহ এই ইউজি আমি জানো জানে মই সেইবিলাক ভিতৰত মই নাযাওঁ কোন বাংলাদেশী কোন স্বদেশী মুঠতে আমাৰ BTCত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা আৰু 2005 চনত প্ৰথম BTC নিৰ্বাচন হৈছে এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে BTCৰ বাসিন্দা ফেৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সি পৰে না দুৰ্নীতি প্ৰশ্ন কৰাৰ কাৰণে যদি সাংবাদিকে অধিকাৰ আছে যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে নাই ভাল হওক বা সত্য হ'ব পাৰে সত্য নহ'ব পাৰে ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে কথা পাতিছে ইয়াৰ অধিকাৰ চবৰে আছে আৰু সাংবাদিকটো স্পেচিয়েল ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই BPF দলৰ যিটো স্থিতি BPF দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই BTC অঞ্চলত খুব ভাল আমি চিধাকৈ ক'ব পাৰে BPFে চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ BTC কণ্ট্ৰেক্টাৰ হওক বাহিৰৰ কণ্ট্ৰেক্টাৰ হওক ইহঁতক আমি কৈছোঁ প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা ছাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক এইবিলাক কণ্ট্ৰেক্টাৰবিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘোষ দি পেলাই নল'বি সেইটো নষ্ট হৈ যাব যিহেতু মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছোঁ এইবিলাক লায়াবিলিটিছ মই নল'ম বুলি মই কৈ দিছোঁ চিধাকৈ অপেন আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছোঁ যে প্ৰমোদ বড়োৰ হেঁচাত যাতে অৰ্ডাৰ বা চেংচন নিদিয়ে যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে আজি 26 তাৰিখ 5 দিনহে আছে ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই কোনো কাগজৰ কলম কাম নাই সেইকাৰণে যাতে এইবিলাক নকৰিব খবৰদাৰ পইচা দি ঘোষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লাইবিলিটিটো মই হাত নিদিম ক'ত পৰাছোঁ মই ক'ত হাৰিছোঁ MP ইলেকশ্যনটো আমি জিকিছে
MP ইলেকশ্যনতো আমি জিকিছে বাই ইলেকশ্যনতো আমি জিকিছে ইহঁতে 2টা হৈহে 3টা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নাকি সাহস আছে নেকি কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে এতিয়াতো ইউপিপিএল অকলে আছে জিকাই পেলাই দেখাওকচোন এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো আমি হাৰা নাই হয় MP ইলেকশ্যনত আমি হাৰিছো বিজেপি আৰু ইউপিপিএল 2জন 3জন আমি অকলে হ'লেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত BTCত লাখিলে জিকিব নহ'লে 0 হ'ব পাৰে আমি যেটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত BPFৰ নেক্সটতে BJP